সকলোৰে আগত কান্দি কান্দি ভাগৰি পৰিছে জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱা আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ পুত্ৰ বীৰে। কিন্তু কিয় এনেকৈ কেমেৰাৰ সন্মুখতে সকলোৰে আগত কান্দিব লগা হৈছে সকলো গম পাব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে বন্ধু বান্ধৱীসকল, পৰৱৰ্তী ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে যদি মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই ভাল পায়, প্লিজ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, বেছি পলম নকৰি বলক ভিডিঅ'টোৰ ফালে আগবাঢ়ো। কান্দি কান্দি ভাগৰি পৰা আচল কাৰণটো হ'ল 14 সংখ্যক মিনি নেশ্যনেল বল ৰল চেম্পিয়ন বিশ্বত অসম দলৰ হৈ হাৰিয়ানাৰ বিৰুদ্ধে ফাইনেল মেটছত অৱতীৰ্ণ হৈছিল। শেষত গলত পৰাজিত হোৱাৰ দুখত সি তেনেকৈ সকলোৰে আগত কান্দিব লগা হৈছে। বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱাৰ পুত্ৰ বীৰ, এইটোৱে আছিল ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল লাগিল, প্লিজ এটা লাইক কৰি দিব আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।